নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, লাখ লাখ লোকৰ বাবে বৃহৎ ঘটনা। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ লোকৰ বাবে এইবাৰ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো পৰিয়ালক বছৰি 4টাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদানৰ আশ্বাস এইবাৰ বিজেপি চৰকাৰৰ। মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ 2 লাখ নিবনুৱাক নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ। কৃষকসকলৰ বাবেও আহিছে এটা ভাল খবৰ। প্ৰতি কুইণ্টেলৰ ধানৰ বাবদ কৃষকে লাভ কৰিব 3100 টকাকৈ। বিজেপি হাতলৈ আহিলেই পূৰণ কৰা হ'ব প্ৰতিশ্ৰুতিসমূহ। তেলেংগানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। লগতে আজিৰ পৰৱৰ্তী খবৰ, হাজাৰ হাজাৰ নিবনুৱাক সংস্থাপন দিবলৈ সাজু এইবাৰ মোদী চৰকাৰ। হয় বন্ধু বান্ধৱীসকল, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। পুনৰ দেশৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে আয়োজন হ'ব বৃহৎ নিযুক্তি মেলা। 30 নম্বৰত 51,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰেল মন্ত্ৰালয়, ডাক বিভাগ, শিক্ষা বিভাগৰ দৰে কেইবাটাও বিভাগত লাভ কৰিব নিযুক্তি। 30 নম্বৰত বছৰটোৰ অন্তিমটো নিযুক্তি মেলা মোদী চৰকাৰৰ। সমগ্ৰ দেশৰ প্ৰায় 38টা স্থানত অনুষ্ঠিত হ'ব নিযুক্তি মেলা। দেশৰ কেইবাটাও প্ৰান্তত কেন্দ্ৰীয় মন্ত্ৰীসকলে নিজ হাতে প্ৰদান কৰিব নিযুক্তি পত্ৰ। 10 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য এইবাৰ মোদী চৰকাৰৰ। বছৰৰ অন্তিমটো নিযুক্তি মেলাত চাকৰি ল'বলৈ সাজু হৈছে এইবাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতী। লগতে আজিৰ পৰৱৰ্তী খবৰ, কোনো কাৰণতে বলবৎ হ'বলৈ দিয়া নহ'ব নাগৰিকত্ব সংশোধনী আইন। হয় বন্ধু বান্ধৱীসকল, কা সন্দৰ্ভত আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। অন্যথা পুনৰ ৰাজ্যত গঢ়ি তোলা হ'ব তীব্ৰ আন্দোলন। কাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিব ৰাইজৰ দল। প্ৰতিবাদত সহযোগ কৰিব কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও। গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ এক ঘোষণাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া। অহা 1 এপ্ৰিলৰ পৰা দেশত কা বলবৎ হ'ব বুলি কৈছিল অজয় মিশ্ৰই। এই ঘোষণা কৰাৰ পাছতে গৰ্জি উঠিছে বিধায়ক অখিল গগৈ। কাৰ বিৰোধিতাৰে একত্ৰিত হওক সকলো দল সংগঠন, জাতিৰ হকে সকলো অসমীয়াই ওলাই অহাৰ আহ্বান অখিল গগৈৰ। কোনো কাৰণতে বলবৎ হ'বলৈ দিয়া নহ'ব নাগৰিকত্ব সংশোধনী আইন। অন্যথা পুনৰ ৰাজ্যত গঢ়ি তোলা হ'ব তীব্ৰ আন্দোলন। কাৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিব ৰাইজৰ দল। জাতিৰ হকে সকলো অসমীয়াই ওলাই অহাৰ আহ্বান এইবাৰ অখিল গগৈ।